তোমালোকৰ সকলোলৈকে ভোগালী বিহু লগ জনাইছোঁ। আজি মই অসমীয়া সাহিত্যৰ ওপৰত কেইটামান প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে প্ৰশ্নকেইটি তোমালোকৰ বহী কলম উলিয়াই লিখি ল'বা, তোমালোকৰ ভৱিষ্যত দিনত কামত আহিব বুলি আশা কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? হয়, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে 157টা। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? হয়, মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা। মাধৱদেৱ আছিল লখিমপুৰ জিলাৰে এজন সন্তান। তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নিৰ্মল বৰদলৈদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? কিছু হয়তো জানা, এই উপন্যাসখনৰ নাম হৈছে জলপদ্ম। ইয়াত এখন অৰণ্য আছিল। উপন্যাসখনৰ লিখক কোন? ডক্টৰ অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীয়ে এই উপন্যাসখনৰ বাবে 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া দেৱে লিখা এখন গল্পপুথিৰ নাম লিখা। হয়, প্ৰশ্নটো তোমালোকক কৰিছোঁ, তোমালোকে হয়তো জানিবও পাৰা। হয়, গল্পপুথিখনৰ নাম হৈছে প্ৰহৰী। বনফুল কবিতা পুথি কোনে ৰচনা কৰিছিল? বনফুল কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ। মোৰ জীৱনৰ সোঁৱৰণ আত্মজীৱনীখনৰ লেখক কোন আছিল? হয়, লক্ষ্মীনাথ বেজবৰুৱা। মোৰ জীৱনৰ সোঁৱৰণ এই আত্মজীৱনীখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখিছিল। প্ৰিয়তমাৰ চিঠি কবিতা পুথি কোনে ৰচনা কৰিছিল? হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰিয়তমাৰ চিঠি কবিতা পুথিখন ৰচনা কৰিছিল। হেমকোষ কিমান চনত প্ৰকাশ পাইছিল? এইটো এক্সামবিলাকত আহি থাকে, তোমালোকে নিশ্চয় লিখি ল'বা। হয়, 1900 চনত হেমকোষ প্ৰকাশ পাইছিল। অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? হয়, সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা আৰু সম্পাদকজন আছিল হেমচন্দ্ৰ গোস্বামী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমীয়া ভাষা কি ভাষাগোষ্ঠীৰ পৰা আহিছে? অসমীয়া ভাষা আৰ্য ভাষাগোষ্ঠীৰ পৰা আহিছে। অসমীয়া ভাষাটো আৰ্য ভাষাগোষ্ঠীৰ পৰা অহা। অসমীয়া সাহিত্যৰ জনক কোন? অসমীয়া সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি আমি জানো, সকলোৱে জানো। হয়, প্ৰশ্নটো চাগে জানোৱে, হ'লেও তোমালোকে লিখি ল'বা, ভৱিষ্যত দিনত কামত আহিব। মুকুটবিহীন সম্ৰাট কাক কোৱা হয়? হয়, মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাদেৱক এই মুকুটবিহীন সম্ৰাট আখ্যা দিয়া হয়। অসমীয়া জাতীয় সংগীতটো, অসমৰ জাতীয় সংগীতটোৰ ৰচক হৈছে কোন? লক্ষ্মীনাথ বেজবৰুৱা। হেমকোষ কিমান চনত প্ৰকাশ পাইছিল? এইটো এক্সামবিলাকত আহি থাকে, তোমালোকে নিশ্চয় লিখি ল'বা। হয়, 1900 চনত হেমকোষ প্ৰকাশ পাইছিল। অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? হয়, সভাপতি আছিল পদ্মনাথ গোহাঁইবৰুৱা আৰু সম্পাদকজন আছিল হেমচন্দ্ৰ গোস্বামী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমীয়া ভাষা কি ভাষাগোষ্ঠীৰ পৰা আহিছে? অসমীয়া ভাষা আৰ্য ভাষাগোষ্ঠীৰ পৰা আহিছে। অসমীয়া ভাষাটো আৰ্য ভাষাগোষ্ঠীৰ পৰা অহা। অসমীয়া সাহিত্যৰ জনক কোন? অসমীয়া সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি আমি জানো, সকলোৱে জানো। হয়, প্ৰশ্নটো চাগে জানোৱে, হ'লেও তোমালোকে লিখি ল'বা, ভৱিষ্যত দিনত কামত আহিব। মুকুটবিহীন সম্ৰাট কাক কোৱা হয়? হয়, মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাদেৱক এই মুকুটবিহীন সম্ৰাট আখ্যা দিয়া হয়। অসমীয়া জাতীয় সংগীতটো, অসমৰ জাতীয় সংগীতটোৰ ৰচক হৈছে কোন? লক্ষ্মীনাথ বেজবৰুৱা। সেইটো তোমালোকে বহুতে জানা চাগে। অসমীয়া চলচ্চিত্ৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? অসমীয়া চলচ্চিত্ৰ পিতৃ বুলি ক'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো সকলোৱে জানো। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? হয়, জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়াজনৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম জ্ঞানপীঠ বঁটা অসমীয়া হিচাপে লাভ কৰিছিল। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম ব্যক্তিগৰাকীৰ নাম কি? হয়, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকীৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অসম কেশৰী উপাধিৰে কাক সন্মানিত কৰা হয়? অসম কেশৰী উপাধি সন্মানিত কৰা ব্যক্তিজন হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী উপাধিৰে সন্মানিত কৰা হৈছে। তোমালোকে নিশ্চয় নোট কৰি লৈছা। তাৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বনফুলৰ কবি কাক কোৱা হয়? বনফুলৰ কবি কোৱা হয় যতীন্দ্ৰনাথ দুৱৰা।
যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি আখ্যা দিয়া হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চালা হওক আৰু লিখি লৈছা। ভৱিষ্যতে উক্ত প্ৰশ্নবোৰ পৰীক্ষাত আহিব আৰু তোমালোকে নোট কৰি ৰাখিবা। আগন্তুক দিনত নতুন নতুন ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। সকলোৰে মংগল হওক, সকলোৰে উজ্জ্বল হওক। পুনৰবাৰ ভোগালী বিহু উলহ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই।